Hey everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅলে। আশা কৰো আপোনালোক সকলোৰে ভাল। আজি এটা সিম্পল ইজি আৰু কুইক ৰেচিপি লৈ আহিছো। আসলতে ৰেচিপি বুলি নকওঁ, এটো সবে বনাব জানে, বাট মই এনো কেনেকৈ বনাইছো মই হেতুহে আপোনালোকক দেখাইছো। আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব আৰু মই বনোৱাৰ দৰে এবাৰ বনাই চাব। মই বুটখিনি ৰাতিয়ে তিয়াই থৈ দিছিলো, তাৰ পৰা হেখিনি ভালদৰে ৰাতিপুৱা অলপ সময় এনে কেৰাহীখনতে বইল কৰি ললো। তাৰ পাছত কেৰাহীখনত তেল দি তেলখিনি ভালদৰে গৰম কৰি ললো। গৰম হোৱাৰ পিছত তাতে মই পিয়াজ দিলো। পিয়াজখিনি ভালদৰে অলপ সময় ভজাৰ পিছত তাতে মই আদা নহৰুৰ পেষ্ট দিলোঁ। ভালদৰে ভাজি লৈছোঁ। ভাজি লৈ পেলাই তাতে মই হালধি দিছোঁ। হালধিৰ পিছত মই ইয়াত এটা মছলা পেকেট ইউজ কৰিছোঁ, যিটো মছলা পেকেট আজিকালি চয়াবিনৰ পেকেটত আহে। চয়াবিনৰ পেকেটত যিটো মছলা আহে নহয়, সেইটো টেষ্টটো মোৰ বহুত ভাল লাগে, গতিকে মই সেইটো ইউজ কৰিছোঁ। আৰু তাতে মই জিৰা গুড়া আৰু অলপমান ৰেড চিলি ইউজ কৰিছোঁ। গোটেইখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই তাতে বুটখিনি দি দিছোঁ। বুটখিনি তাতে ভালদৰে অলপমান ভাজি ল'লোঁ। ভাজি লৈ পেলাই তাত মই আলু বইল কৰি ৰাখিছিলোঁ, সেয়া বইল কৰা আলুখিনি দি থৈছোঁ। বেছিকৈ ভজাৰ কোনো প্ৰয়োজন নাই, কাৰণ অলৰেডি গোটেইখিনি সিজিয়ে আছে। প্ৰথমতে ভালদৰে মছলাখিনি ভাজিয়ে ল'লোঁ। ভাজাৰ পিছত বুটো সিজি আছে, যিহেতু আলু বইল কৰা আছে, গতিকে চব সিজি আছে। বাছ অলপমান ভাজি ল'লেই হ'ল, বেছি হেৰি কৰি থকাৰ দৰকাৰ নাই। তাৰপিছত মই এইফালে ছাইডত পানী গৰম কৰিবলৈ দিছোঁ। অলপমান গ্ৰেভি বনাম যিহেতু, গতিকে পানী দি থৈছোঁ। আৰু যিহেতু মই ইয়াত বিলাহী ইউজ কৰা নাই, তো গ্ৰেভি টাইপ হ'লে ভাল লাগিব। আৰু পানীখিনি দিয়াৰ পিছত বেছি উতলাই থকাৰ প্ৰয়োজন নাই। এটা উতল আহিলেই গেছটো অফ কৰি দিব। যিহেতু কৈছোঁ বিলাহী ইউজ কৰা নাই, গতিকে বেছি উতলাই থাকিলে পানীখিনি শুকাই যাব লাষ্টত। তাৰ পৰা আলুখিনি অলপমান মই ভাঙি ভাঙি দিছোঁ, যাতে গ্ৰেভিটো অলপমান ঠিক হয়। এয়া এটা উতল অহাৰ পিছত মই গেছটো অফ কৰি দিছোঁ। অফ কৰি পেলাই এনেকৈ বাতিত ছাৰ্ভ কৰিব। গৰমে গৰমে খাই ভাল লাগে যিহেতু। তাৰপিছত মই আচলতে এয়া বনাইছিলোঁ ৰাতিপুৱা পৰঠাৰ লগত খাবলৈ। মোৰ খুব পৰঠা খাবলৈ মন গৈ আছিলে। পৰঠাৰ ৰেচিপি শ্বেয়াৰ কৰা নাই, অলপমান দিগদাৰ হয় ন অকলে অকলে কৰিবলৈ। বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।